আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ভিডিঅ'টো এতিয়া পাছবেলাই হ'লগে আৰু ইমান দেৰিৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2:30 মানে বাজিলেগৈ আৰু দুপৰীয়া ভাত খাই মেলি আজৰি হ'লোঁ সকলোৱে এতিয়া ভাবিছোঁ অকমান ওলাই যাওঁ মানে ধুনক লৈ যাওঁ বুলি ভাবিছোঁ হস্পিটেল ধুনক মানে জন্ম হোৱাৰ পৰা এনেকৈ চেকআপলৈ নিয়াই হোৱা নাই এনে জ্বৰ হৈ থাকে বাৰু মাজে মাজে জ্বৰ হ'লে নিয়া হয় কিন্তু মানে য'ত জন্ম হৈছিলে তাত চেকআপলৈ নিয়াই হোৱা নাই ধুন ব্ৰহ্মপুত্ৰত জন্ম হৈছিলে ব্ৰহ্মপুত্ৰ হস্পিটেলত তো লৈ যাওঁ বুলি ভাবিছোঁ তো যদি হস্পিটেলত সোনকালে হয় তেতিয়া অকমান ফুৰি আহিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো মানে ভিডিঅ'টো একেবাৰে আপোনালোকক ওলাই লগ পাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া এতিয়া আমি ওলাই ল'লোঁ যাবৰ কাৰণে এয়া বেটা হাই এটা দি দিয়া আকৌ হাই দি দিয়া তো ভিডিঅ'টো শেষলৈকে চাই দিব আপোনালোকে এতিয়া আমি আহিলোঁ প্ৰথমতে সোমালোঁ তেল ডিপুত তেল ভৰাই ল'লে গাড়ীত এতিয়া আকৌ গৈ আছোঁ এতিয়া পাই গ'লোঁ আমি ব্ৰহ্মপুত্ৰ হস্পিটেল এয়া এতিয়া ধুন মই ৰখি আছোঁ ডক্টৰৰ কাৰণে হস্পিটেলত ঘূৰি আহিলোঁগৈ আধা ঘণ্টা হ'ল তাত বেছি সময় নালাগিলে এতিয়া খাওঁ নাৰিকল পানী এনেই অকণমান খাই কিনে লাষ্টত তলত থৈ কিনে বাটো ঢালি কিনে খাব পাৰে আকৌ পিছত হস্পিটেলত দেৰি নোহোৱাৰ বাবে আমি এতিয়া অকণমান বেটাকো পাৰ্কত ফুৰাই নিওঁ বুলি ভাবিলোঁ আমাৰ ডিব্ৰুগড় খনিকৰ পাৰ্কত এয়া ধুনৰ দেউতাক আৰু ধুন গৈ আছে আইতাইক ইমান জোৰ নেটানিবা হেল্ল' গাইজ এতিয়া আমি আহিলোঁ পাৰ্কলৈ অকণমান পাৰ্কত বেটাকো সুমিয়াই লৈ যাওঁ বুলি ভাবিলোঁ খনিকৰ পাৰ্কত এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে এইফালে আমাৰ ধুন আৰু আইতাইক হাই দি দিয়ক কমা আইতাকে এতিয়া পাৰ্কত হৈ গ'ল আমাৰ পাৰ্কৰ পৰা ওলাওঁ আৰু এতিয়া অকণমান মন্দিৰত সোমাই যাওঁ বুলি ভাবিছোঁ এতিয়া মন্দিৰলৈ গৈ আছোঁ আমি এতিয়া চাকি এগছ আৰু ফুল ধূপকাঠি এনেকৈ লৈ ল'লোঁ আৰু কিনিলোঁ এতিয়া গৈ আছোঁ চাকি জ্বলোৱা হৈ গ'ল সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু এতিয়া অকণমান এতিয়া যাবলৈ হ'ল আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে
এতিয়া আইচক্ৰীম খাই লওঁ, বহুত গৰম হৈ গ'ল। পাছবেলালৈকে আগবেলা ইমান গৰম নাছিলে, আজি পাছবেলালৈকে গৰম হ'ল লাগে আৰু ৰ'দটো উলিয়ালে। আগবেলা ৰ'দ ওলোৱা নাছিলে। ইমান দেৰি যিহেতুকে ফুৰিলোৱে, সেইকাৰণে ভাবিলেও ধাবা এখনত সোমালোঁ, এয়াৰ অভাৰব্ৰিজৰ তলত মুভি ধাবা। ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। এয়া এতিয়া আমি বহি আছোঁ অৰ্ডাৰ দিবৰ কাৰণে, আৰু বেটা দেখিছেনে টেবুলৰ ওপৰতে বহি ল'লে। এয়া ধাবাখনতে একুৰিয়াম এটা আছিলে, এই একুৰিয়াম দেখি বেটাৰ ফূৰ্তি চাওক। এয়া আমাৰ অৰ্ডাৰ আহি গ'ল, এতিয়া খাই লওঁ আৰু। হাই গাইজ, এতিয়া ঘৰ আহি পাই গ'লোহি। এতিয়া 7টামানে বাজিলেগৈ আৰু ৰাতি হৈ গ'ল আমাৰ আহোঁতে। এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আপোনালোকে মৰম দিব বুলি আশা